মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভালে আছানে? তোমালোকৰ কাৰণে আজি মই আমি আৰু আমাৰ পৰিৱেশৰ পৰা এটা পাঠ লৈ আহিছোঁ। পাঠটো পঞ্চম শ্ৰেণীৰ কাৰণে বতৰ নামৰ পাঠটো লৈ আহিছোঁ। তোমালোকৰ পাঠ্যপুথিৰ 38 নম্বৰ পৃষ্ঠাত এই পাঠটো আছে। আহাচোন আমি আলোচনালৈ যাওঁ। আমাৰ চাৰিওফালে বায়ুৱে আৱৰি আছে। বায়ুৰ এই আৱৰণটোক বায়ুমণ্ডল বুলি কোৱা হয়। তোমালোকে বায়ু সম্পৰ্কে ইতিমধ্যে চতুৰ্থ শ্ৰেণীত এটা পাঠ পঢ়ি আহিছা নহয় জানো? বায়ুমণ্ডলত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আদি গেছ থকাৰ উপৰি জলীয় বাষ্প আৰু ধূলিকণাও থাকে। বিভিন্ন সময়ত আমাৰ বায়ুমণ্ডলৰ অৱস্থাৰ সাল সলনি হয়, যেনে দিনৰ ভাগত সাধাৰণতে গৰম আৰু ৰাতি ঠাণ্ডা পৰে। কেতিয়াবা বতাহ বলে, কেতিয়াবা বৰষুণ হয় আৰু কেতিয়াবা ধুমুহাৰ সৃষ্টি হয়। বায়ুমণ্ডলৰ এনে একোটা পৰিস্থিতিয়ে বতৰৰ সৃষ্টি কৰে। বিভিন্ন বতৰৰ বিষয়ে জানি লওঁ আহা। ইয়াত এখন তোমালোকৰ কাৰণে ছবি দেখুৱাইছোঁ। দেখিছানে ছবিখন? আকাশত ডাৱৰ নাথাকিলে আকাশ ফৰকাল থাকে, গৰম বেছি হয়। সূৰ্যৰ পোহৰৰ বাবে বস্তুবোৰ উজ্জ্বল দেখি। এনেকুৱা বতৰ হৈছে ফৰকাল বতৰ। মনত থাকিবনে ফৰকাল বতৰ কেনেকুৱা? এইবাৰৰ ছবিখনলৈ চোৱা। দেখিছানে আকাশখন ডাৱৰে ঢাকি আছে, হয়নে? কেতিয়াবা আকাশত ডাৱৰেৰে ঢাক খাই থাকে। সূৰ্যটো ডাৱৰে ঢাকি থকা বাবে বস্তুবোৰ নিস্তেজ দেখি। এনেকুৱা বতৰ হ'ল ডাৱৰীয়া বতৰ। মনত থাকিব ডাৱৰীয়া বতৰ কেনেকুৱা? এইবাৰৰ ছবিখন দেখিয়েই নিশ্চয় বুজি পাইছা, হয়নে মই কি বতৰৰ কথা ক'ব খুজিছোঁ? ডাৱৰীয়া বতৰত সাধাৰণতে বৰষুণ হোৱাৰ বাবে বতৰ কিছু ঠাণ্ডা হয়। বৰষুণ পাতলীয়া বা ডাঙৰো হ'ব পাৰে। এনে বতৰ হ'ল বৰষুণৰ বতৰ। ছবিখন চায়েই গম পাই নহয় জানো? এইবাৰ তোমালোকৰ কাৰণে দুখন ছবি আগবঢ়াইছোঁ। চোৱাচোন ছবি দুখন দেখিয়েই গম পাইছা নহয় জানো? কেতিয়াবা বতাহ বৰ বেগেৰে বলাৰ ফলত ঘৰ দুৱাৰ, গছ গছনি আদি ভাঙি পৰে, যাক আমি ধুমুহা অহা বুলি কওঁ। ধুমুহা আহিলে আকাশত বিজুলী ঢেৰেকনি মাৰে আৰু মেঘেও গাজে। ধুমুহা বৰ ভয় লগা ধৰণৰ হয়, হয়নে? ছবি দুখন চায়ে আমি গম পাওঁ কিমান ভয় লগা ধৰণৰ হ'ব পাৰে। এইবাৰ আমি আলোচনা কৰিম বতৰ সলনি হয় কিয়। জানিবৰ মন গৈছেনে বতৰ সলনি হয় কিয়? আহা তেনেহ'লে আলোচনা কৰোঁ আমি। বায়ুমণ্ডলৰ উষ্ণতা, বতাহৰ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আদিৰ ওপৰত বতৰ নিৰ্ভৰ কৰে। এইবোৰ বতৰৰ একোটা উপাদান। এই উপাদানবিলাক কম বেছি হ'লে বতৰৰ পৰিৱৰ্তন হয়। বুজি পালানে? বতৰৰ উপাদান কি কি? নিশ্চয়। আৰু এই উপাদানবিলাকৰ যদি কম বেছি হয় তেতিয়াহ'লে বতৰৰ পৰিৱৰ্তন হয়। মনত ৰাখিবা, মই পিছৰ ফালে কিন্তু ইয়াৰ প্ৰশ্ন সুধিম। বতৰ সদায় একে নাথাকে। কেতিয়াবা বতৰ বৰ গৰম আৰু অস্বস্তিকৰ হয়। কেতিয়াবা বতৰ ঠাণ্ডা আৰু শীতল হয়। কেতিয়াবা বৰষুণ বেছি হৈ বাট পথ পানীৰে উপচি পৰে আৰু যাতায়াতৰ বিঘিনি ঘটায়। কেতিয়াবা আকৌ ফিৰফিৰীয়া বতাহ বলি আমাৰ দেহ মন জোৰ পেলায়। মাজে সময়ে প্ৰচণ্ড বেগত ধুমুহা অহাৰ ফলত ঘৰ দুৱাৰ, গছ গছনি আদি ভাঙি পৰে আৰু বিজুলী সংযোগ বিচ্ছিন্ন হৈ যায়। অৰ্থাৎ প্ৰায় প্ৰতিটো দিনতেই আমি কম বেছি পৰিমাণে বতৰৰ পৰিৱৰ্তন হোৱা দেখা পাওঁ। তোমালোকে বাৰু মন কৰিছানে কেতিয়াবা এই বতৰৰ পৰিৱৰ্তনটো? নিশ্চয়। তুমি ভবা নাছিলা যদি তেতিয়াহ'লে অকণমান ভাবি চোৱা যে বতৰৰ পৰিৱৰ্তন কেনেকৈ হয়। এইবাৰ তোমালোকক মই অলপ লিখিব দিম, বেয়া পাবা নেকি? তেতিয়াহ'লে আহা, বতৰৰ অৱস্থা মই ক'ম আৰু তোমালোকে লিখিব লাগে বতৰৰ কোনটো উপাদানৰ কথা কোৱা হৈছে। মই যদি প্ৰথমতে কওঁ আজি বৰ ৰ'দ দিছে, তেতিয়াহ'লে তুমি বতৰৰ কোনটো উপাদানৰ কথা লিখিবা ইয়াতে। বতৰটো ডাৱৰীয়া হৈছে, বতৰৰ কোনটো উপাদানৰ কথা কোৱা হৈছে। তৃতীয়তে ধুমুহা আহিছে, মই বতৰৰ কোনটো উপাদানৰ কথা কৈছোঁ ইয়াতে। চতুৰ্থতে নদ নদীবোৰ পানীৰে উপচি পৰিছে, তেতিয়াহ'লে বতৰৰ কোনটো উপাদানৰ কথা কোৱা হৈছে। আজি বৰ ৰ'দ দিছে বোলোতে মই বায়ুমণ্ডলৰ উষ্ণতাৰ কথা বুজোৱা নাইনে? ইয়াৰ পিছত বতৰটো ডাৱৰীয়া হৈছে বুলি কওঁতে মই মেঘৰ উপস্থিতিৰ কথা কোৱা নাইনে? ধুমুহা আহিছে বুলি কওঁতে
মই বতাহৰ দিশ আৰু বেগৰ কথা কোৱা নাইনে? নদ নদীবোৰ পানীৰে উপচি পৰিছে মানে? মই বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ বাঢ়ি যোৱা, বৰষুণ অহা এইবিলাকৰ কথা কোৱা নাইনে? নিশ্চয়। তেতিয়াহ'লে এই উপাদান 4টা তুমি লিখি দিয়া। বতৰ পৰিৱৰ্তনৰ আন এক কাৰণো আছে। আহাচোন সেই কাৰণটো জানি লওঁ। ঋতু পৰিৱৰ্তনৰ লগে লগে বতৰৰো পৰিৱৰ্তন হয়। বছৰৰ একোটা ঋতুত সাধাৰণতে একোটা বিশেষ ধৰণৰ বতৰ দেখিবলৈ পোৱা যায়। ঋতু কেইটা তোমালোকে জানানে? কোৱাচোন বাৰু কেইটা ঋতু আমাৰ? 6টা। নিশ্চয় তোমালোকে সৰুতেই পঢ়ি আহিছা। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত, হয়নে? এতিয়া আমি এই 6টা ঋতুত কোনটো ঋতুত কেনেকুৱা ধৰণৰ বতৰ হয় সেই সম্পৰ্কে অকণমান আলোচনা কৰিম। আমি প্ৰথমতে আলোচনা কৰিম গ্ৰীষ্মকালৰ কথা। গ্ৰীষ্মকালত বতৰ গৰম হয়। এই সময়ত আম, কঁঠাল আদি গছ ফলেৰে ভৰি থাকে, হয়নে? মই ছবিত দেখুৱাইছোঁ তোমালোকক। মই ইয়াতে যদিও আম আৰু কঁঠালৰ কথা কৈছোঁ অকল, মই তোমালোকৰ কাৰণে কিন্তু 4খন ছবি দেখুৱাইছোঁ। কঁঠাল দেখুৱাইছোঁ, তৰমুজ দেখুৱাইছোঁ, গ্ৰীষ্মকালত হয়। আম দেখুৱাইছোঁ, গ্ৰীষ্মকালৰ ফল, আৰু জাম দেখুৱাইছোঁ, গ্ৰীষ্মকালৰ ফল। আৰু বহুত কিবা কিবি আছে, তোমালোকে নিশ্চয় জানাই, আৰু এইবিলাক তোমালোকে খাই ভাল পোৱা, হয়নে? এই ছবিবোৰলৈ মন কৰা। তোমালোকে ছবি দেখিয়ে নিশ্চয় বুজি পাইছা, হয়নে? মই কোনটো ঋতুৰ কথা ক'ব খুজিছোঁ। 3খন ছবি দেখুৱাইছোঁ ইয়াতে। প্ৰথমখনত বৰষুণৰ ছবি, মানুহে ছাতি লৈ আছে। দ্বিতীয়খনত কি হৈছে চোৱাচোন, তোমালোকৰ দৰে ছাত্ৰ ছাত্ৰী ৰাস্তাত পানী উঠিছে কাৰণে তেওঁলোকে স্কুলৰ পৰা আহোঁতে একাঠু পানী হৈছে। তাৰ পিছৰ ছবিখন খুব দুখ লগা ছবি, হয়নে? একেবাৰে ইমান পানী হৈছে মানুহ ঘৰৰ ছালৰ ওপৰত, হয়নে? মই বৰ্ষা ঋতুৰ কথা কৈছোঁ। বৰ্ষা ঋতুত বৰষুণ খুব বেছি হয়, ৰাস্তা ঘাট পানীৰে উপচি পৰে, বানপানী হয় আৰু মানুহবিলাকৰ একেবাৰে আলৈ আথানি নোহোৱা হয়। এইবাৰ আলোচনা কৰিবলৈ লৈছোঁ শৰৎকালৰ কথা। শৰৎকালত বতৰ ফৰকাল আৰু মনোমোহা হয়। এই সময়খিনি খুব বেছি গৰমো নহয়, ঠাণ্ডাও নহয়। ৰাতিপুৱা শেৱালি ফুলেৰে চোতাল ভৰি থাকে। এই সময়ত অসমত দুৰ্গা পূজা উদযাপন কৰা হয়। তোমালোকে এই শৰৎকালটো ভাল পোৱা নহয় জানো? ময়ো ভাল পাওঁ। খুব ভাল লগা সময় এইখিনি। আৰু ৰাতিপুৱা শেৱালি ফুলেৰে চোতাল ভৰি থাকে। তোমালোকৰ শেৱালি ফুল আছেনে? নিশ্চয়। শেৱালি ফুলৰ, তলসৰা শেৱালি ফুলৰ পৰা কি কৰিব পাৰোঁ? ভালকৈ ধুই বুটলি নি আমি আঞ্জাও খাব পাৰোঁ, হয়নে? বঢ়িয়া। এইবাৰ আলোচনা কৰিম হেমন্ত ঋতুৰ কথা। হেমন্ত ঋতু। তোমালোকে 2খন ছবি দিছোঁ, ছবি 2খন চোৱা। ধান খেতিৰ ছবি। এখনত ধানবোৰ পকিবলৈ লৈছে আৰু আনখনত ধানবোৰ পকি উঠিছে। হেমন্ত ঋতুত অলপ অলপ ঠাণ্ডা অনুভৱ হয়। ধাননি পথাৰ ধানেৰে উপচি পৰে, হয়নে? লাহে লাহে কি হয়, ধানবোৰ পকি আহে আৰু সোণালী হৈ উঠে আৰু ধানবোৰ চপাবৰ হয়। এইবাৰ আলোচনা কৰিম আমি শীতকালৰ ওপৰত। শীতকালত শীতৰ প্ৰকোপ বেছি হয়। বৰষুণ কম হোৱাৰ বাবে মাটি শুকাই যায়। তেতিয়া আমি শাক পাচলিৰ বাৰীত আৰু ফুলনিত পানী দিওঁ। এই সময়ত ডালিয়া, নাৰ্জী, জিনিয়া আদি ফুলেৰে ফুলনি ভৰি থাকে। শাল, চেগুন, আম, কঁঠাল, বেল আদি গছৰ পাত সৰি পৰে। তোমালোকে দেখিছানে? গছবিলাকৰ শাল, চেগুন, আম, কঁঠাল এইবিলাক গছৰ যে পাতবিলাক সৰি পৰে শীতকালত। আৰু কি হয়, তোমালোকৰ ফুলনিবিলাক চাবা। আমাৰ বিদ্যালয়ৰ ফুলনিবিলাকো চাব পাৰা, তোমালোকে ঘৰৰো ফুলনি চাব পাৰা। ফুলনিবিলাকত কি কি ফুল বেছিকৈ ফুলে? ডালিয়া, নাৰ্জী, জিনিয়া এইবিলাক ফুল বেছিকৈ ফুলে। ভাল লগা ফুল খুব। আৰু কি হয়, আমি ফুলনিত পানী দিব লগা হয়। কিহৰ কাৰণে? যে বৰষুণৰ পৰিমাণ কমি যায় শীতকালত আৰু মাটিবিলাক শুকাই যায়, যাৰ কাৰণে আমি বাহিৰৰ পৰা পানী দিব লগা হয়। এইবাৰ আমি আলোচনা কৰিম বসন্তকালৰ কথা। বসন্ত ঋতুত শীত কমি আহে, বতৰ গৰমৰ ফালে ঢাল খায়, গছত কুমলীয়া পাত ওলায়। আমি কৈছিলোঁ নহয়, শীতকালত কিছুমান গছৰ কি হয়, পাতবিলাক সৰি কি হয়, একেবাৰে লঠঙা হৈ থাকে। কিন্তু বসন্তকালত গছবিলাকত কি কুমলীয়া পাত ওলায়। কুলিৰ মিঠা মাতে পৰিৱেশ মধুৰ কৰি তোলে। এই সময়ত কপৌ ফুল ফুলে। মই কপৌ ফুলৰ ছবি তোমালোকক দেখুৱাইছোঁ, কুমলীয়া পাত দেখুৱাইছোঁ, কুলি দেখুৱাইছোঁ। ছবিখন চোৱাচোন, তাত শ্লাইডত থকা ছবিখন। তাৰপিছত মই আৰু এখন ছবি দেখুৱাইছোঁ, আমাৰ অতি ভাল লগা, হয়নে? অতি ভাল লগা
অসমত এই সময়ত বহাগ বিহু পালন কৰা হয়। তোমালোকে বিহু কেইটা জানানে? বিহু তিনিটা, ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু। ইয়াৰে ৰঙালী বিহুটোক আমি বহাগ বিহুও বুলি কওঁ। গতিকে এই সময়ত বসন্তকালত আমাৰ বহাগ বিহু পালন কৰা হয়। মনত থাকিবনে? আমি এইবাৰ আলোচনা কৰিম বতৰ অনুযায়ী আমাৰ সাজপাৰ। বতৰ অনুযায়ী আমাৰ সাজপাৰ বেলেগ বেলেগ হয়। বতৰৰ লগত মিলাই সাজপাৰ পৰিধান কৰাটো ভাল। গৰমৰ দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। কপাহী কাপোৰত সৰু সৰু বিন্ধা থাকে বাবে গাৰ ঘাম সোনকালে শুকায়। কৃত্ৰিম সূতা অৰ্থাৎ নাইলন, পলিয়েষ্টাৰ আদি সূতাৰে তৈয়াৰ কৰা কাপোৰ পিন্ধিলে গাৰ ঘাম ওলাই যাব নোৱাৰে। এনে কাপোৰ পৰিধান কৰাটো শৰীৰৰ বাবে হানিকৰ। বুজি পালানে? মই কাষত এখন ছবি দেখুৱাইছোঁ। এজন ল'ৰা আৰু এজনী ছোৱালীয়ে কপাহী কাপোৰ পিন্ধি আছে আৰু এই কাপোৰবিলাক গৰমৰ দিনৰ কাৰণে খুব আৰামদায়ক। বতৰ অনুযায়ী আমাৰ খাদ্য আৰু থকাৰ ধৰণ। গৰমৰ পৰা হাত সাৰিবলৈ আমি বিচনীৰ বাহ লওঁ আৰু বিজুলী পাংখা চলাওঁ। কেতিয়াবা ডাঙৰ গছৰ ছাঁত বহি গা শীতল কৰোঁ। গৰমৰ দিনত আমি ফল মূলৰ ৰস, টেঙাৰ আঞ্জা, দৈ আদি খাবলৈ ভাল পাওঁ। হয়নে বাৰু? মই ছবিত কিছুমান দেখুৱাইছোঁ, তোমালোকে চোৱাচোন। প্ৰথমখন ছবিত গছৰ তলত গছৰ ছাঁত এজন মানুহ জিৰাইছে। দ্বিতীয়খন ছবিত মই বিভিন্ন ফল মূলৰ ৰস, ৰং বিৰঙৰ ফল মূলৰ ৰস দেখুৱাইছোঁ ইয়াতে। এইবিলাক খাব লাগে আমি। সেই বুলি এনেকুৱা নহয় যে ৰং বিৰঙৰে হ'ব লাগিব, তেনেকুৱা কথা একো নাই। আমি ঘৰতেই পোৱা বিভিন্ন ফলৰ ৰস, কৰ্দৈ টেঙাৰ পৰা আৰম্ভ কৰি আমৰ পৰা, কঁঠালৰ পৰা, আনাৰসৰ পৰা এইবিলাকৰ ফল মূলবিলাকৰ ৰস চেপি উলিয়াই আমি খাব পাৰোঁ। হয়নে? তাৰপিছত মই টেঙাৰ আঞ্জা এখন দেখুৱাইছোঁ। কৰ্দৈ টেঙাৰ আঞ্জা দেই এইখন, খুব প্ৰিয়। তোমালোকে ভাল পোৱা নে নোপোৱা নাজানো, কিন্তু টেঙা খালে আমাৰ শৰীৰৰ কি হয়, বেমাৰ প্ৰতিৰোধৰ শক্তিটো ভিতৰত বাঢ়ে। তাৰপিছত মই দৈ দেখুৱাইছোঁ। দৈও খাব লাগে আমি। কিছুমানে নাখায়, বেয়া পায়, সেইটো কিন্তু বেয়া কথা দেই। খাব লাগে। এইবিলাকৰ পৰা আমাৰ শৰীৰৰ কি হয়, শৰীৰত বেমাৰৰ প্ৰতিৰোধ শক্তিটো বাঢ়ি যায়। খুব বেছি বৰষুণ দিলে বা বতাহ মাৰিলে আমাৰ ঠাণ্ডা লাগে। কিন্তু এই ঠাণ্ডা শীতকালৰ ঠাণ্ডাৰ দৰে নহয়। এনেকুৱা বতৰত অলপ ডাঠ কাপোৰ পিন্ধাটো ভাল। হয়নে? গৰম দিনতো কেতিয়াবা যদি চাবাচোন খুব বেছি বৰষুণ দিয়ে বা বতাহ মাৰে, তেতিয়াহ'লে অকণ ঠাণ্ডা ঠাণ্ডা অনুভৱ হয়। হয়নে? এই ঠাণ্ডা কিন্তু শীতকালৰ ঠাণ্ডাৰ দৰে নহয়। এই ঠাণ্ডাত অলপ ডাঠ কাপোৰ পিন্ধিলে নিজৰো ভাল লাগে আৰু শৰীৰৰ কাৰণেও পিন্ধাটো ভাল। এইবাৰতো ছবি দেখিয়ে নিশ্চয় গম পাইছা মই কোনটো কালৰ কথা ক'ব খুজিছোঁ। শীতকালত আমি গৰম কাপোৰ পিন্ধোঁ। ৰাতি শোওঁতে লেপ, কম্বল আদি গাত লওঁ। হয়নে? শীতৰ পৰা হাত সাৰিবলৈ জুইৰ তাপ লওঁ। আমি সাধাৰণতে শীতত ঊলৰ কাপোৰ পিন্ধোঁ। অসমত তৈয়াৰী এৰী কাপোৰৰ ব্যৱহাৰ শীতকালতহে হয়। আমাৰ যে এৰী কাপোৰ, এৰী চাদৰ আমি উৰোঁ নহয় শীতকালত। হয়, এই গৰম দিনত উৰিব পাৰিবানে তোমালোকে? কেনেকুৱা লাগিব ভাবাচোন এবাৰ। হয়, এৰী কাপোৰ আমি শীতকালত ব্যৱহাৰ কৰোঁ। আৰু শীতকালত বেছি ঠাণ্ডা লাগিলে জুইৰ তাপ লওঁ আমি। হয়নে? তলত মই ছবিত দেখুৱাইছোঁ, দেখিছানে? কেইবাজন মানুহেও জুম বান্ধি কি কৰিছে, জুইৰ তাপ লৈছে, জুই পুৱাই আছে। হয়নে? বতৰৰ তথ্যৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন সঁজুলি। বতৰৰ তথ্য পাতি লাভ কৰিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰত কিছুমান সঁজুলি ব্যৱহাৰ কৰা হয়। তাৰে কিছুমান সঁজুলিৰ নাম আৰু ব্যৱহাৰৰ বিষয়ে আলোচনা কৰোঁ আহা। মই প্ৰথমতে এইখন শ্লাইডত তোমালোকক দেখুৱাইছোঁ এখন ছবি। দেখিছেনে কেনেকুৱা ধৰণৰ ছবি? থাৰ্মোমিটাৰ যেন লাগিছেনে? কিন্তু আমাৰ এই শৰীৰৰ উষ্ণতা জোখা থাৰ্মোমিটাৰ নহয়। এইডাল হৈছে বায়ুৰ উষ্ণতা জোখা থাৰ্মোমিটাৰ। বায়ুৰ উষ্ণতা থাৰ্মোমিটাৰ নামৰ সঁজুলিৰ দ্বাৰা জোখা হয়। এইটো হৈছে হাইগ্ৰমিটাৰ। বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ হাইগ্ৰমিটাৰৰ নামৰ সঁজুলিৰ দ্বাৰা জোখা হয়। তোমালোকে হাইগ্ৰমিটাৰ নামটো মনত ৰাখিবা আৰু মনত ৰাখিবা বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ কোনটো যন্ত্ৰৰ সহায়ত জোখা হয়। থাকিবনে মনত? হাইগ্ৰমিটাৰ। আৰু হাইগ্ৰমিটাৰ ছবিখন চাই লোৱা আৰু মনত এই ছবিখন সোমাই লোৱা। হাইগ্ৰমিটাৰ মানে এনেকুৱা ধৰণৰ হাইগ্ৰমিটাৰ। আজিকালি আধুনিক হাইগ্ৰমিটাৰ ওলাইছে, বেলেগ বেলেগ ধৰণৰ ডিজিটেল হাইগ্ৰমিটাৰ ওলাইছে, বহুত কিবা কিবি ওলাইছে। কিন্তু এইখনকে হাইগ্ৰমিটাৰ হিচাপে তোমালোকে জানি থোৱা এতিয়া, পিছত লাহে লাহে ডাঙৰ হ'লে জানিব পাৰিবা। এইবাৰ আমি বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰৰ বিষয়ে জানো আহা। ৰেইন গজ
ৰেইনগজ নামৰ এবিধ সঁজুলিৰ সহায়ত বৰষুণৰ পৰিমাণ জোখা হয়। বতৰ বিজ্ঞান কেন্দ্ৰত এই যন্ত্ৰটো গছ-গছনি বা ঘৰ-দুৱাৰৰ কাষত নাৰাখি মুকলি ঠাইত ৰখা হয় যাতে বৰষুণৰ সঠিক পৰিমাণ জুখিব পাৰি। দেখিছানে এই ছবিখন? এইটোৱে ৰেইনগজৰ ছবি। কোনো ঠাইৰ বতৰ সম্পৰ্কে জানিবলৈ হ'লে সেই ঠাইৰ বতাহৰ গতিবেগ আৰু বতাহৰ দিশ জনাটো প্ৰয়োজন। বতাহৰ দিশ জুখিবলৈ বায়ু দিশদৰ্শী সূচক নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰা হয়। সঁজুলিটোৰ কাঁড়ডাল এনেদৰে লগোৱা হয় যাতে ই মুক্তভাৱে ঘূৰিব পাৰে। বতাহ যিফালৰ পৰা বলে সূচক কাঁড়ডাল সেই দিশলৈ মুখ কৰি ৰয়। তোমালোকক মই ছবিত দেখুৱাইছোঁ। ছবিখন দেখিছেনে তোমালোকে? ইয়াতে কুকুৰাৰ দৰে আকৃতিও এটা আছে, হয়নে? ওপৰত কাঁড়ডালৰ ওপৰত বহি থিয় হৈ আছে। এইটো থকাটো জৰুৰী নহয়, কিছুমানত থাকে কিছুমানত নাথাকে। মই থকা ছবি এখন তোমালোকক দেখুৱাইছোঁ। নাথাকিলেও কোনো কথা নাই, কাঁড়ডাল থাকিলেই হ'ল। কাঁড়ডালৰ মুখখন কোন দিশলৈ মুখ কৰি ৰৈছে সেইটোহে চাব লগা কথা ইয়াতে। বতাহৰ দিশ জানিবলৈ বায়ু মোজা নামৰ আন এবিধ সঁজুলিও ব্যৱহাৰ কৰা হয়। তোমালোকে বায়ু মোজা দেখিছানে? যদি দেখা নাই তেতিয়াহ'লে তোমালোকে ছবিত চোৱা। এইখন বায়ু মোজাৰ ছবি। বতাহৰ দিশ জোখা যন্ত্ৰৰ কথা আমি পাতিলোঁ। এইবাৰ বতাহৰ গতিবেগ জোখা যন্ত্ৰৰ কথা পাতিম। বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম বায়ু বেগমান যন্ত্ৰ বা এনিম'মিটাৰ। এই সঁজুলিটোত কেইটামান বাতি থাকে। বাতিকেইটাত বতাহ লাগিলে মাজৰ শলখাডাল বেগেৰে ঘূৰে। শলখাডালৰ ঘূৰ্ণন জুখিবলৈ এডাল সূচক সংযোগ কৰা থাকে। সূচকডাল এখন ডাইলৰ ওপৰত ঘূৰি থাকে। ডাইলখনত দাগ কটা থাকে বাবে তাৰ পৰা বতাহৰ বেগ জুখিব পাৰি। শলখাডালৰ ঘূৰ্ণন জুখি বতাহৰ বেগ জানিব পাৰি। জাহাজৰ নাবিক, সাগৰত মাছ ধৰা মাছমৰীয়া, বিমান চালক, পৰ্বত আৰোহণকাৰী আদিক বতৰৰ এই তথ্যই বিশেষ ধৰণে সহায় কৰে। জানিলেনে এতিয়া বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি? থাকিবনে মনত? এনিম'মিটাৰ বা বায়ু বেগমান যন্ত্ৰ। মনত ৰাখিবা। বতৰৰ আমূল পৰিৱৰ্তন কেৱল প্ৰাকৃতিক কাৰণতে নহয়, মানুহৰ কিছুমান প্ৰকৃতি বিৰোধী কামেও বতৰৰ ওপৰত প্ৰভাৱ পেলায়। আমি কৈয়ে থাকোঁ নহয় তোমালোকক, নিশ্চয় কৈ থাকোঁ। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ, আগতে মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌচিনৰাম অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হৈছিল। কিন্তু মানুহে প্ৰয়োজনতকৈ অধিক পৰিমাণে গছ গছনি কটাৰ ফলত আগৰ তুলনাত বৰ্তমান এই অঞ্চল দুটাত বৰষুণৰ পৰিমাণ কমি আহিছে। মই ছবিত তোমালোকক দেখুৱাইছোঁ। প্ৰথম ছবিখন চোৱাচোন। প্ৰথমখন ছবি হৈছে চেৰাপুঞ্জীৰ ছবি আৰু দ্বিতীয়খন হৈছে মৌচিনৰাম অঞ্চলৰ ছবি। মৌচিনৰাম গাঁও বুলি কোৱা হৈছে ইয়াতে। আৰু তৃতীয়খন ছবিত এনেকুৱা ধৰণৰ কাণ্ড কাৰখানাৰ কাৰণে কি হৈছে, এতিয়া বৰষুণৰ পৰিমাণ কমি আহিছে। চোৱাচোন কিমান দুখ লগাকৈ গছ গছনিবিলাক কাটি পেলোৱা হৈছে। বেয়া নালাগেনে? এটা ভিডিঅ' চাওঁ আহা। আমি সাধাৰণতে দূৰদৰ্শনৰ বাতৰি চালে শেষৰ ফালে এনেকুৱা ধৰণৰ বাতৰি আমি এটা অংশ দেখা পাওঁ। Hello, I'm Simran and you are watching Skymet Weather Report. Let's have a quick look at the weather conditions across India. Starting with East India, an induced cyclonic circulation lies over Assam and an upper air trough is also extending from this system up to Gangetic West Bengal, due to which Arunachal Pradesh will see light to moderate rain and thundershowers at many places. While other northeastern states like Assam, Nagaland and Meghalaya will receive light rain or thundershowers. Manipur, Mizoram and Tripura are also very likely to receive light rain at isolated places. The remnants of the induced cyclonic circulation in Bihar, Jharkhand and West Bengal are also very likely to give short spells of light rain and thundershower at isolated places. এয়া আছিল বতৰৰ খবৰ। আজিকালি ৰেডিঅ', দূৰদৰ্শন আদি প্ৰচাৰ মাধ্যমৰ যোগেদি বতৰৰ বিষয়ে আগতীয়াকৈ জাননী দিয়া হয়। বতৰৰ বিষয়ে আগতীয়াকৈ দিয়া জাননীক বতৰৰ আগজাননী বা আগলি বতৰা বোলে। মনত ৰাখিবা দেই, আগলি বতৰা কাক বোলে বা বতৰৰ আগজাননী কাক বোলে। বতৰৰ আগজাননী দিয়াটো কেনেকৈ সম্ভৱ জানো? চোৱাচোন কেনেকৈ সম্ভৱ হ'ল। কৃত্ৰিম উপগ্ৰহবোৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। এইবোৰত কেমেৰা সংযোগ কৰা থাকে।
ঘূৰি থকা অৱস্থাত এইবোৰত লগাই থোৱা কেমেৰাই বায়ুমণ্ডলত থকা ডাৱৰৰ আৱৰণ, বতাহৰ দিশ আৰু বেগৰ পৰিমাণ আদিৰ স্পষ্ট ছবি তুলি বতৰ বিজ্ঞান কেন্দ্ৰলৈ পঠিয়াই দিয়ে। এই কৃত্ৰিম উপগ্ৰহসমূহে অৰণ্য, মৰুভূমি, তুষাৰাবৃত অঞ্চলৰ দৰে দুৰ্গম ঠাইৰ বতৰৰ পৰ্যবেক্ষণ কৰিব পাৰে। বতৰ বিজ্ঞান কেন্দ্ৰত এই তথ্যবোৰ অধ্যয়ন কৰি বতৰৰ আগজাননী প্ৰস্তুত কৰা হয়। মই তোমালোকক ছবিত দেখুৱাইছোঁ নহয়, দুখন ছবি দেখুৱাইছোঁ ইয়াতে। প্ৰথম ছবিখন হৈছে কৃত্ৰিম উপগ্ৰহ আমাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। প্ৰতিখন ৰাষ্ট্ৰই, প্ৰায়বোৰ ৰাষ্ট্ৰই কৃত্ৰিম উপগ্ৰহ আকাশলৈ, মহাকাশলৈ পঠাই দিয়ে আৰু পৃথিৱীক প্ৰদক্ষিণ কৰাকৈ ইয়াক ব্যৱস্থা এটা কৰি ৰাখে আৰু তাৰ পৰাই এই মই কোৱা ধৰণে ই বিভিন্ন তথ্য পৃথিৱীলৈ পঠিয়াই থাকে আৰু নিৰ্দিষ্ট কেন্দ্ৰটোলৈ পঠিয়াই থাকে। আৰু সেই কেন্দ্ৰটোত সেই তথ্যবিলাক গ্ৰহণ কৰিবলৈ কিবা এটা ব্যৱস্থা নালাগিব জানো? এই চোৱা, এইটো হৈছে এণ্টেনা। এই এণ্টেনা, কাষৰ ছবি বগা বগা যে দেখিছা, এই এণ্টেনা তথ্য গ্ৰহণ কৰা, এই এণ্টেনাটোৰ জৰিয়তে কেন্দ্ৰটোৱে তথ্যবোৰ গ্ৰহণ কৰে। বতৰৰ আগজাননীত ইণ্টাৰনেটৰ ব্যৱহাৰ। ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ জৰিয়তেও আমি বতৰৰ বিভিন্ন তথ্য পাব পাৰোঁ। ইণ্টাৰনেটত যদি আমি গৈ তাত যদি চাৰ্চ কৰি দিওঁ বা ব্ৰাউজ কৰি দিওঁ, তেতিয়াহ'লে আমি বতৰৰ খবৰ আমি আগতীয়াকৈ গম পাব পাৰোঁ। কাৰণ বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে প্ৰস্তুত কৰি থোৱা বতৰৰ তথ্যবিলাক আমি আগতীয়াকৈ লাভ কৰিব পাৰোঁ। ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। ৰেডিঅ', দূৰদৰ্শন আদিত প্ৰচাৰ কৰা দৈনিক বাতৰিৰ লগত বতৰৰ আগজাননী দিয়া হয়। মই ইয়াতে তোমালোকক কি দেখুৱাইছোঁ, দূৰদৰ্শনৰ ছবি এখন দেখুৱাইছোঁ, হয়নে? টিভি চোৱাচোন, এনেকুৱা ধৰণৰ ডিছৰ পৰা ছেটেলাইটৰ জৰিয়তে চেনেলবিলাকে কি কৰে, পঠাই দিয়ে। তাত ছিগনেল পঠাই দিয়ে আৰু ছিগনেলবিলাক আমাৰ ঘৰত থকা ডিছখনে ৰিচিভ কৰেনে? ৰিচিভ কৰাৰ পিছত আমাৰ ঘৰৰ ভিতৰত থকা ছেটঅপ বক্সটোলৈ আহি যায়। তাৰপিছত আমাৰ টিভিটোত এইবিলাক শ্ব' কৰে। ইয়াত মই তোমালোকে মোক দেখি আছা, হয়নে? অনলাইন ক্লাছ কৰি থকা দেখিছা। এইটো মই এনেই বনাইছোঁ তোমালোকৰ কাৰণে, ঠিক আছে? এনেকুৱা ধৰণে আমি কি কৰিব পাৰোঁ, দূৰদৰ্শনত প্ৰচাৰ কৰা দৈনিক বাতৰিৰ লগত এই বতৰৰ আগলি বতৰাবিলাক পাব পাৰোঁ। আলোচনাখিনি কেনে লাগিল? ভাল লাগিছে নিশ্চয়। যদি ভাল লাগিছে তেতিয়াহ'লে এটা কাম কৰি দিয়া, তোমালোকৰ অনুশীলনীৰ পৰা মই তোমালোকৰ কাৰণে কিছু প্ৰশ্ন আগবঢ়াইছোঁ। তোমালোকৰ কাৰণে যিখিনি কৰিব দিছোঁ সেই প্ৰশ্নখিনি তোমালোকে কৰি দিয়া আৰু কিছুমান প্ৰশ্নৰ মই উত্তৰ নিজেই কৰি দিছোঁ, সেইখিনি তোমালোকে লিখি ল'ব পাৰিবা। উত্তৰ লিখা। বতৰ বুলিলে কি বুজা? আমি আলোচনা কৰিছোঁ নহয়। ঋতু কেইটা আৰু কি কি? একেবাৰে সহজ প্ৰশ্ন সুধিছোঁ মই। বতৰৰ আগজাননী মানে কি? বতৰৰ তথ্য পাতি দিয়া 3বিধ সঁজুলিৰ নাম লিখা। কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে? ইয়াত প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ আমি ইতিমধ্যে আলোচনা কৰিছোঁ। সেই আলোচনাৰ পৰা যি মনত আছে সেয়া লিখা। প্ৰয়োজন হ'লে তুমি পাঠ্যপুথিৰ সহায় লোৱা। ক অংশৰ লগত খ অংশ মিলোৱা। মই ক অংশত দিছোঁ বায়ুৰ উষ্ণতা, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ, বৰষুণৰ পৰিমাণ, বায়ুৰ গতিবেগ। আৰু খ অংশত দিছোঁ মই কেইটামান যন্ত্ৰৰ নাম, ৰেইনগজ, থাৰ্মোমিটাৰ, এনিমোমিটাৰ আৰু হাইগ্ৰমিটাৰ। এতিয়া কোনটোৰ লগত কোনটো মিলিব তুমি মিলাই দিব লাগে। মিলাবলৈ দিয়া 4বিধ বস্তুৰ ওপৰত ইতিমধ্যে আমি আলোচনা কৰিছোঁ। যদি তোমাৰ মনত নাই তেতিয়াহ'লে পাঠ্যপুথিৰ 40 আৰু 41 পৃষ্ঠাত চোৱা আৰু মনত থাকিব লাগে এইখিনি কথা। আমি এইমাত্ৰ আলোচনা কৰিছোঁ। এইবাৰ খালী ঠাই পূৰ কৰা। গৰম দিনত পাতল ডেছ কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। কি কাপোৰ বাৰু? পাতল কি কাপোৰ? মনত পৰিছেনে? খ, বৰ দিশ জুখিবলৈ ডেছ নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। গ, বায়ু মোজা বতাহৰ ডেছ জানিবলৈ ব্যৱহাৰ কৰা হয়। আমি কথা পাতিছোঁ এইবিলাক। ধুমুহা আহিলে আকাশত ডেছ মাৰে আৰু মেঘেও গাজে। ইণ্টাৰনেট সংযোগ থকা ডেছৰ জৰিয়তে আমি বতৰৰ বিভিন্ন তথ্য পাব পাৰোঁ। এই খালী ঠাইবিলাক পূৰ কৰিব পাৰিবানে? চেষ্টা কৰাচোন। এতিয়া তুমি পূৰোৱা খালী ঠাইবিলাকৰ লগত মই দিয়াখিনি মিলিছেনে চোৱা। কটো দিছিলোঁ গৰম দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক, কপাহী। খ,
বতৰৰ দিশ জুখিবলৈ বায়ু দিকদৰ্শী সূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। গ বায়ু মজা বতাহৰ দিশ জানিবলৈ ব্যৱহাৰ কৰা হয়। খ ধুমুহা আহিলে আকাশত বিজুলী ঢেৰেকনি মাৰে। ঙ ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ জৰিয়তে আমি বতৰৰ বিভিন্ন তথ্য পাব পাৰোঁ। এই খালী ঠাইবিলাক মই ৰঙা আখৰেৰে ইয়াতে পূৰাই দিছোঁ। যদি তোমাৰ মিলিছে, যদি মিলা নাই তেতিয়াহ'লে তুমি লিখি লোৱা। এইবাৰ আন এটা প্ৰশ্ন, বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয়? ক'ব পাৰিবানে? মই উত্তৰ আগবঢ়াইছোঁ তোমালোকৰ কাৰণে। ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে গোটেই দেশখনৰ বাবে প্ৰস্তুত কৰা বতৰৰ আগজাননী ৰেডিঅ', দূৰদৰ্শন আদিত প্ৰচাৰ কৰা দৈনিক বাতৰিৰ লগত দিয়ে। আজিকালি মোবাইলৰ জৰিয়তেও বতৰৰ আগজাননী পোৱাৰ সুবিধা আছে। তোমালোকৰ মনত যদি আৰু কিবা খেলিছে তেতিয়াহ'লে তোমালোকে লিখিব পাৰিবা। কোনো কথা লিখাত কোনো বাধা নাই, তোমালোকে লিখিব পাৰিবা। মনত যদি নতুন কথা কিবা খেলিছে তেতিয়াহ'লে তুমি জনাত, মই উল্লেখ নকৰাও যদি কিবা তোমাৰ মনত খেলিছে তেতিয়াহ'লে তুমি লিখিবা। এইবাৰ চমু টকা লিখা। মই 3টা চমু টকা লিখিব দিছোঁ তোমালোকক। ৰেইন গজ, কৃত্ৰিম উপগ্ৰহ আৰু বতৰ বিজ্ঞান কেন্দ্ৰ। এই 3টা ইতিমধ্যে আমি আলোচনা কৰিছোঁ, গোটেইখিনি বহলে আলোচনা কৰিছোঁ। গতিকে তোমালোকে লিখিব নোৱাৰাৰ কোনো কথা নাই, তোমালোকে লিখিবলৈ চেষ্টা কৰা। এই সম্পৰ্কে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। সেই আলোচনাৰ পৰা যি মনত আছে সেয়া লিখা। প্ৰয়োজন হ'লে, যদি প্ৰয়োজন হয় তেতিয়াহ'লে পাঠ্যপুথিৰ সহায় লোৱা। তোমাৰ ভাল লগা এটা বতৰৰ বিষয়ে 5 শাৰী বাক্য লিখা। মই তোমাক 5টা বাক্য লিখিব দিছোঁ তোমাৰ ভাল লগা এটা বতৰৰ বিষয়ে। নম্বৰ 7 নম্বৰ, বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনে হ'ব লাগে লিখা। আমি আলোচনা কৰিছোঁ নহয়। মই এজন ল'ৰাৰ এজনী ছোৱালীৰ ছবিও তাতে দেখুৱাইছোঁ তোমালোকক। দৰকাৰ হ'লে তুমি ভিডিঅ'টো বেক কৰি চাব পাৰিবা। শীতকালত পাত সৰি পৰা 3বিধ উদ্ভিদৰ নাম লিখা। ময়ো কথা পাতিছোঁ, কিতাপতো আছে তোমালোকৰ। নম্বৰ 9, কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে। কিতাপত থকাৰ বাহিৰেও তুমি আৰু কিবা কিবি লিখিব পাৰিবা। 10 নম্বৰ, বতৰৰ উপাদান কেইটাৰ নাম কি কি। মই তোমাক সুধিম বুলি কৈছিলোঁ নহয়, সুধিম, মনত ৰাখিবা নিশ্চয়, তাৰ পৰা তুমি লিখিব পাৰিবা। 11 নম্বৰ, মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌচিনৰামত বৰষুণৰ পৰিমাণ কিয় কমি আহিছে। এটা সাংঘাতিক কাৰণ মই উল্লেখ কৰিছিলোঁ। ইয়াত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ আমি ইতিমধ্যে আলোচনা কৰিছোঁ। সেই আলোচনাৰ পৰা যি মনত আছে সেয়া লিখা। প্ৰয়োজন হ'লে পাঠ্যপুথিৰ সহায় লোৱা। পাৰিবানে? নিশ্চয়। ক্লাছটোত অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আশা কৰিম আমাৰ আলোচনাখিনি ফলপ্ৰসূ হ'ব। আগলৈ এনেকুৱা ধৰণৰ পাঠ পুনৰ তোমালোকৰ মাজলৈ লৈ অহাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। তোমালোকলৈ শ্ৰেণীটো আগবঢ়োৱাত মোক সহায় কৰিছে ভিডিঅ'গ্ৰাফীত নাজদিন চুলতানা আৰু এডিটিঙত আৰছাদ মুতালিব। মই তেওঁলোক দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ।